নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা মই খাওয়া ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। আশা কৰোঁ ভিডিঅ'টো ভাল পাব বুলি। কি লৈছোঁ আপোনালোকক দেখি লওঁ। লৈছোঁ তিয়ঁহ, পিঁয়াজ, নেমু, এই শাকৰ চাটনি, শুকনা মাছৰ চাটনি, ইফালে দালি, মাংস, ব্ৰইলাৰ মাংস, ইফালে বৰলি মাছ, পানীলাও দি এইখিনিয়ে লৈছোঁ আজিৰ কাৰণে। তো মই খাই লওঁ, বহুত ভোক লাগছে। তেনেহ'লে আৰম্ভ কৰোঁ। দালি লওঁ প্ৰথমতে। ঘৰৰে লাই পাতৰ চাটনি, পুৰা জ্বালা হৈছে। মই কাজি টেঙাৰ বাকালো কামলে খাওঁ, বহুত ভাল পাওঁ। আৰু এইটো কাজিটোতো আৰু বহুত ধুনীয়া আছে। বাকালটোও ডাঠ, খাই বহুত ভাল লাগে, মিঠা মিঠা। শুকনা মাছৰ চাটনি দি খাওঁ। শুকনা মাছৰ চাটনিটো বহুতে ভাল লাগে। মোৰ ল'ৰাটোৱে বহুত ভাল পায় খাই, আৰু ময়ো ভাল পাওঁ। বহুত ধুনীয়া। আপোনালোকক যদি শুকনা মাছৰ চাটনিটো লাগে কমেণ্ট কৰি জনাব, মই ৰেচিপিটো দি দিম। এবাৰ পানীলাও দি মাছখিনি খাওঁ। বহুত জ্বালা হৈছে। কাজি টেঙাৰ বাকাল এনেকৈ খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি ক'বচোন। পানীলাওটো বিৰাট টেষ্টি আছিল, একদম ঘৰুৱা আছিল।
এইবাৰ মাংসখিনি লওঁ। মাংসটা কি জ্বালা হৈছিল নহয়। জাতি জালুক বটি দিছিলোঁ, বহুত জ্বালা হৈছে। মাংসত বহুত জ্বালা হৈছে। জ্বালা মই নৰিম কি জানি আৰু খাবা। মাংসত বহুত জ্বালা হৈছে, এইখিনি মাংস খাব পাৰিবা নাই। গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। আশা কৰোঁ আপোনালোকে যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। তো আজিলৈ বাই বাই, জয় আই অসম।